ড্ৰেগ হুইলি এনজয় কৰিব এনজয় RPM 390 RPM Hello guys, welcome back to my YouTube channel again. তো আজি 28 আগষ্ট তো গৈ আছোঁ এতিয়া গোলাঘাটৰ লগৰকেইটা মানে স্নান কৰে হেৰিকেইটা তাৰপৰা তালৈ মাতিছে লগৰ আছে এতিয়া অৰূপ আগত গৈ আছে আমাৰ ৰক্তিম পোৱালি আৰু তাৰ লগৰ এটা তো তাৰপৰা আমি এনেকৈ ইয়াৰ পৰা দুটা গৈ আছোঁ আৰু লগৰ এটা অহা কথা আছিলে তো সি আহি আছোঁ বুলি ক'লে এতিয়ালৈকে পোৱাহি নাই তো আগত লগ কৰিব চাগে তাৰপৰা এতিয়া গৈ আছোঁ গোলাঘাটলৈকে গোলাঘাট ৰথলা পথাৰ বোলা তাৰপৰা এতিয়া গৈ থাকোঁ তো ৰাইডটো এনজয় কৰা তাৰপৰা সিহঁতি ৰক্তিমত বহুত আগত গুচি গ'ল তো সিহঁতক অলপ আগত গৈ ধৰি আছোঁ তো চাই থাকা তো আজি বতৰটো ডাৱৰীয়া মানে তো পুৰা একদম মানে ঠাণ্ডা লাগি গৈছে ভালে হৈছে ইমান গৰমত আৰু মোৰ মানে আগৰ টায়াৰটো গ্ৰিপ একেবাৰে নাই টোটেল জিৰ' তো ইমান স্পীডত যাবলৈ মানে ভয় লাগে তো বৰষুণ দি আছে ন তো মানে অকণমান ভয় লাগে সেইটো কাৰণে শ্ল' যাম ইমান এটা নাপালোঁ 70-80 গৈ থাকিলে বিন্দাছ পাই যামগৈ হাফ এন আৱাৰ ইমানটো টাইমত পাই যাম আৰু মই চাগে আৰু দুদিনমানৰ পিছত ব্লগ চাগে বনোৱাটো বন্ধ কৰি দিম চাগে মানে কেইটামান কাম আছে মানে তো সেই কামবিলাক মই লাগিব অলপ দিন গেপ দি দিম চাগে হয়তো এইটো লাষ্ট ব্লগ হ'ব পাৰে নহ'লে ইয়াৰ পিছতো লাষ্ট ব্লগ হ'ব পাৰে মানে মই ভাবি থৈছোঁ আৰু 3টামান ব্লগ দিম তাৰপিছত মানে গেপ দি দিম অলপ কাম আছে মানে মোৰ কলেজৰ কাম আছে তো এক্সামো পাইছেহি মানে তো তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম আৰু তেতিয়া মানে নিজৰ ভালকৈ ছেটআপটো বনাম মানে ফাৰ্ষ্ট থিং মোৰ মানে ঘৰৰ পৰা অকণো এইবিলাক কৰিবলৈ মানে ছাপৰ্টেই নকৰে মানে ছাপৰ্ট নকৰা নহয় কৰে মানে তেওঁ মানে গোটেই মটৰ ব্লগিং ছেটআপটো একেলগতে গোটাব হ'লে ন বহুত মোটা ৰকম খৰচ হৈ যায় ন তো সিমানটো পইচা দিব পাৰোঁ মানে একেলগতে গোটেইখিনি বস্তু খৰচ কৰিব সিমানটো মোৰ কেপাচিটি নাই মানে ঘৰৰ মানে অৱস্থা সিমানো এটা হেৰি নহয় ন তো এটাকৈ গোটাব লাগিব সৰুকৈ তো এনেকৈ মন আছে মানে এইটো লাইনত মানে ভিডিঅ' চিডিঅ' বনাব তো মটৰ ব্লগিং মানে কিবা এটা ভাল লাগে মানে তো মানে আগৰ মানে সৰুৰে পৰা এইবিলাক চাই থাকোঁ ন মোৰ 2016 কিমান মানৰ পৰাই খুব চাই থাকোঁ আৰু দেই তেতিয়াবা মানে এইটো আয়ুষ বৰ্মা তেনেকুৱা মানে যিকেইটা এই UP মটৰ ব্লগাৰ হয় ন তেহেঁতৰ ৰেচৰ ভিডিঅ'বোৰ চাই থাকোঁ তো সেইবিলাক চাই মানে মোৰ অকল মানে বাইকত বাইকৰ ৰেচ মানে ৰেচত পুৰা মানে লাভ হৈ গ'ল মানে সেইটোৱে মোৰ বেছি ভাল লাগে ৰেচটো মেইন মানে মোৰ কাৰণে তেনেকুৱা হ'ল আৰু মানে কেতিয়াবা যেতিয়া RS ওলাইছে ন মানে মোক কিছুমানে হয় তুমি ইমানবোৰ বাইক আছিলে অকল RS কিয় কিনিলা তো মানে মোক কেতিয়াবা সোধে ভাইটি কিছুমানে ইনষ্টাগ্ৰামত মেছেজ কৰে তো মানে কি হ'ল মই তেতিয়াবা মানে অকল আয়ুষ শৰ্মা ব্লগ চাই থাকোঁ আৰু মানে যেতিয়া মোৰ এই বাইকখন লঞ্চ হৈছিলে ন তো তেতিয়াবা মানে মোৰ RS লোৱাটো বেলেগ ড্ৰিম আৰু মানে তো তেতিয়া টিভি চাই থাকোঁতে RSৰ এডটো দিয়ে ন তো এই কাৰখনৰ ওপৰেদি মানে তেনেকৈ ষ্টাণ্টৰ যিটো এড দিয়ে তো সেইটো চাই থাকি মই ঘৰত কওঁ মই এই বাইকখন ল'মেই তেতিয়া মই বোলা 6 নে 7ত পঢ়ি আছিলোঁ তেতিয়া মানে মোৰ RS লোৱাটো ড্ৰিম আৰু মানে RS মোৰ ড্ৰিম বাইক তো সেইটো ড্ৰিম কমপ্লিট হ'ল হৈ গ'ল মানে যিটো এজত পাব লাগে ঠিক এজতে পাইছোঁ মই তো সেইটোৱে আৰু RSটো মানে মোৰ বহুত ভাল লাগে মোৰ RSৰ লুকছটোও ভাল লাগে আৰু মেইন থিং RS লোৱা মেইন কাৰণটো হৈছে পাৱাৰ আৰু পিকআপ তো এইখনৰ পিকআপটো বহুত বেছি হয় আৰু 200cc ছেগমেণ্টত বিট কৰিব পৰা কোনো বাইকেই নাই তেনেকুৱা RSক এইটো ৰাস্তা নতুন ৰাস্তা চফা কিনো কাম কৰিছে 4 লেনৰ জানো এবাৰ অৱস্থাই নাই তো সেয়াই আৰু এইকেইটা ৰিজন মই RS লোৱা মানে তো গাইজ এতিয়া আহি পাই গ'লোহি আমি কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত তাৰপৰা মোৰ লগৰটোৱে মানে ফোন কৰিলে তো সিও আহি আছে সি আহি পেলাই পাইছেহি মানে কলাক্ষেত্ৰ চুকাফা কলাক্ষেত্ৰ পাওঁ হৈছেহি তাৰপৰা মই বোলো অকণমান আগত ৰৈ থাকোঁ মানে ৰাস্তাটো মই ইমান এটা ভালকৈ চিনি নাপাওঁ গোলাঘাটৰ ভিতৰলৈ যাব লাগে তো অলপ শ্বৰ্টকাট আছে বোলে তো আগত গুচি গ'লে সিহঁতিকেইটা চিনি পায় তো এইটো কাৰণে মই শ্ল' গৈ আছোঁ এতিয়া সিও আহক লগ পাওঁ তাৰপৰা আকৌ একেলগে জাৰণটো দি দিম তাৰপৰা মজাকৈ আৰু মানে মই আজি বেছি স্পীড নাই চলোৱা কাৰণটো হৈছে বৰষুণ দি আছে আৰু মোৰ ফ্ৰণ্টত আৰু টোটেলি একদম খতম তাৰপৰা তেনেকৈ যদি যাবলৈ হয় মানে ক'ৰবাত বেছিকৈ পানী দুনি থাকিলে বাইক ড্ৰাইভ স্কিড কৰিব তাৰপৰা লগত চফা তাৰপৰা ফেয়াৰিং বাইক ফাটকা পূৰা পৰি যাব আৰু একো মই ছেফটি গিয়াৰ আজি পিন্ধা নাই অকল হেলমেট একো পিন্ধা নাই তো মানে একদম পূৰা ভয় লাগে সেইটো কাৰণে আজি একদম নৰ্মেল ৰাইডিং কৰি আছোঁ তো এনেকৈ গৈ থাকিম আজি তো ভিডিঅ'টো কোনেও স্কিপ নকৰাকৈ চাই থাকা আৰু যদি কোনোবা নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা
আৰু তেতিয়া মই মানে সদায় এনেকুৱাবিলাকেই ধামাকা ভিডিঅ' পাই থাকিবা তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সোনকালে 1K ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰাই দিয়া মানে 1K ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰাই দিয়া মানে ছাবস্ক্ৰাইব কৰিবা ন তেতিয়াই নতুন ভিডিঅ' বনাব জ'চটো পাওঁ তো মানে এনেকৈ কোনো ছাবস্ক্ৰাইব নকৰে তোমাৰ 70%এই চেনেলটো ছাবস্ক্ৰাইব নকৰে যিমানে ভিডিঅ' চাই তো ছাবস্ক্ৰাইবটো কৰি দিবা ন তেতিয়া মটিভেশ্যন পায় তেতিয়া ভাল লাগে লাইক কৰিবা কমেণ্টছ কৰিবা তো ভাই যেতিয়া আহি পাই গ'লি মোৰ লগৰটো এই FZ লৈ আহিছে তো বা ফালিছে মানে অভি আৰু ৰক্তিম বোলে আগত গুচি গ'ল তো সিহঁতৰ লগ ধৰিবগৈ লাগিব তো অকণমান ফাষ্ট চলাবই লাগিব তো এতিয়া এনজয় কৰা ৰাইড তো পানী দেখিলে মানিলে ভয় লাগি গৈছে গাইজ মানে কি টায়াৰ একেবাৰে গ্ৰিপ নাই তো পুৰা ভয় লাগে আগত ওলাই যাব দিওঁ অকণমান মই যেটা 3 নম্বৰকৈ আছে এনজয় কৰা নাই বে 2-3 তো গাইজ যেতিয়া আহি পায় মানে নাহৰনিৰ পৰা ওলাই আহিলোঁ মানে ৰাস্তাটো ভালকৈ চিনি নাপায় ইউৰোপো ভালকৈ চিনি নাপায় বনিয়াহঁত ৰক্তিম পোৱালিহঁতো মানে বেলেগ এটা ৰাস্তাত গুচি গ'ল তো এতিয়া আমি ৰাস্তা বিচাৰি ওলাওঁতে এতিয়া গৈ আছোঁ বোলে এইপিনে চিধা হৈ থাকিলে পাই যাম বোলে ৰধলা তো গাইজ যেতিয়া আহি পাই গ'লে ৰধলা কথা তো এইকেইটা লগৰকেইটা এইটো মানে বিকু ন তো এই বিকু আৰু তোমাৰ নামটো কৈ দিয়ে চিন্ময় ইয়ানো চিন্ময় তো সিহঁতেকেইটা আগত আছে কেইজনমান তাৰপৰা লগত আছিলে আমাৰ এয়া ৰক্তিম পোৱালি তাৰ লগত অভি তাৰপৰা এইটো মোৰ লগৰ ৰূপু তাৰ লগৰ তাৰপৰা এতিয়া গৈ থাকোঁ সেইকণতে আছে সিহঁতি ষ্টাণ্ট প্ৰেক্টিছ কৰি আছে বোলে ফটো চটো মাৰি আছে তালৈকে যাওঁ তো এতিয়া গৈ থাকোঁ এইকণৰ পৰা এই তাতে আছে বোলে লগৰকেইটা কিয় বোলা আকৌ কিয় হ'ব কিয়া বেটেৰী নহয় বেলেগ প্ৰব্লেম ব'লা তো ভিউটো মজা লাগিছে একদম আল্টিমেট ভিউ এইটো চাইডে এইখিনি হ'ল লগৰখিনি ব'লা তো গাইজ এইকণে অকণমান ষ্টাণ্ট কেইটামান প্ৰেক্টিছ কৰিবলৈ চবেই ষ্টাণ্ট প্ৰেক্টিছ কৰি আছে তো মই বোলো কিবা এটা কৰি চাওঁ তো মানতাকে প্ৰেক্টিছ কৰি চাওঁ বুলি আহিছোঁ তো হয়নে নহয় আৰু দেই বহুত দিন কৰা নাই বোলে বিকুৱে ড্ৰেগ হুইলি মাৰিব NS 125 তো এনজয় কৰা ড্ৰেগ হুইলি এনজয় কৰা চেক ইট তো অকণমান মিছ হৈ গ'ল আকৌ কৰিব হুইলি চেক কৰোঁ ড্ৰেগ হুইলি চেক কৰোঁ ড্ৰেগ হুইলি এনজয় কৰোঁ এনজয় এই অলপতে এতিয়া উঠিছিলে ইয়াৰ গাতে পোৱালি তই এইবোৰ মানে হেৰি ফটো মাৰিবলৈ কাজিয়া কৰিছে ইটো মাৰপিট লাগি গৈছে ফটো মাৰিবলৈ চবকে বাইক লাগে মুখখন নি পেলাই তাৰ পৰা তাৰ চাগে ফটো মাৰি আছে একদম পাৰ্ট হৈ যাব ফটো মাৰিবলৈ তো এইকেইটা এইফল ল'লে ফটো মাৰিবলৈ হ'লে চবৰে ফটো মাৰ জুচ এই পিঠি উঠি লোৱা দুটামান তেতিয়া বেছি ভাল আছিলে গম পোৱা নাই guys bike देखो bike ভালকৈ গোটেই পথাৰখন দেখাই দিছোঁ চাই লওঁ ৰধলা পথাৰ এইখনে তো এই পথাৰখনৰ কিবা এটা ঐতিহাসিক হেৰি হৈছে তো ইমান এটা নাজানো বাৰু কেতিয়াবা বেলেগ আকৌ কেতিয়াবা আহিলে সুধি পিনি ভালকৈ জনাই দিম তো এতিয়া পথাৰখন গোটেইখন দেখাইছে এনজয় কৰা এইটোৱে ভিউ যোৱাব আছে নহয়
তো গাইজ যেতিয়া ভাবিছোঁ মানে তো মোৰ বাইকখনটো মানে ইছ্যুটো মেপ কৰি থোৱা আছিলে ন, তো এইখন BS6 ডিউক 250। তো মই কৈছিলোঁ যে কম্পেৰিজন ভিডিঅ'টা আনিম এক্সেলেশ্যন টপ এণ্ড, তো টপ এণ্ডটো ইয়াত চেক কৰিব নহ'ব মানে মই ডিউক 250 BS6 বিচাৰি আছিলোঁ, তো পোৱা নাছিলোঁ। তাৰপৰা এইখন এনেকৈ ইয়ালৈ আহি পেলাই লগৰ এটা লগ পালোঁ। তো তোমাৰ নামটো কি? লক্ষ্যজিত। তো এইখন ইয়াৰে বাইকৰ, তো এইখনতে পাই গ'লোঁ। তো বোলো দুইখনে এক্সেলেশ্যন টেষ্ট কৰি লওঁ। তো মোৰ বাইক এক্সেলেশ্যনটো অলপ উইক হৈ আছে কাৰণ স্পকেটটো সৰু লাগি আছে আৰু ইছ্যুটো মেপটো চেঞ্জ কৰা আছে। তেওঁ চাওঁ কিমান কি হৈছে। তো এবাৰ টেষ্ট কৰিলোঁ, তো কিন্তু ভালকৈ নহ'লে তো আকৌ এবাৰ টেষ্ট কৰোঁ। তাৰপৰা দুটা আইটেম কৰিম। তো এতিয়া ফাৰ্ষ্ট আইটেমটো কৰি লওঁ, তোমালোকে চাই থাকা। তাৰপৰা ৰিজাল্ট কি হয় তো এতিয়াহে গম পাবা। তো চাই থাকা। তুমি দিবা নি হৰ্ণ? তুমি দিবা, খালি নিজৰ ছাইডটো নেৰিবা হা, নিজৰ ছাইডটো নেৰিবা। তো এতিয়া ফাৰ্ষ্ট আইটেমটো চালা, তো আকৌ এবাৰ ছেকেণ্ড আইটেম কৰোঁ, থাবাই মেইন ৰিজাল্টটো গম পাম। হৰ্ণ দিবা নি তুমি? তুমি দিবা নি? তো ছেকেণ্ড আইটেম কৰিব লৈছোঁ। এতিয়া তোমালোকে দেখিলা, তো এয়াই মডিফিকেশ্যন কৰাৰ পিছত তো এতিয়া মোৰ সৰু স্পকেট লাগি আছে। তো এক্সেলেশ্যন টপ এণ্ড ক'টোৱে 250 টক্কৰ দিব পৰা নাই নেকি? অকণমান আগলৈ আহা। হ'ল এতিয়া তোমালোকে দেখিলা, তো মই তিনিটা আইটেমতে কৰিলোঁ। তো তিনিটা আইটেমতে এক্সেলেশ্যন টপ এণ্ড গোটেইকেইটাতে RS ওলাই গ'ল। তো মডিফিকেশ্যন কৰাৰ পিছত মানে বহুত পাৱাৰটো বাঢ়ি গ'ল RS-খনৰ। তো এতিয়াতো মোৰ চাব পৰা তো এইটো স্পকেট লাগি আছে NS 200ৰ 3090। তো এক্সেলেশ্যনটো অকণমান উইক হৈ আছে। তো যেতিয়া RS স্পকেটটো লগাই দিম এক্সেলেশ্যন আৰু ফাষ্ট হ'ব। তো RPM 390 RPM চেক কৰোঁ গাইছ। জেং জেং ধোঁৱাই গৈছে, বাইক ধোঁৱাই গৈছে। তাৰপৰা মই দি দিওঁ নে কি কোৱা? RS-ত দি দিওঁ 160 RPM। অঁ গিয়ে লাগি আছে। অ'কে গাইজ, কেনেকুৱা লাগিলে RPM-টো কমেণ্ট এটা কৰি দিবা। দুইখন বাইক তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। তো আজি মজা লাগিলে ইয়ালৈ আহি পেলাই একদম ধুনীয়াকৈ দিনটো আজি ইয়াত পাৰ কৰি দিলোঁ। তাৰপৰা 1টা বজাতে আহি পেলাই ঘৰলৈ গৈছোঁ। এতিয়া কেইটা বাজিলে? 5টা বাজিলে। ঐ যাবা দেই। তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু যোৰহাট ডাইৰেক্ট ঘৰ। তো এতিয়া ঘৰ যাওঁ, মানে বহুত টাইম ইয়াতে গুচি গ'ল। আকৌ আহিম দে, লগ পাম। এইটো বিকু গৈ থাকোঁ দেই। ৰ'বা, এই RPM বহুত দিলোঁ বালিজান বুলি ক'ব বোলে এইডোখৰ। তাৰপৰা মানে কি হ'ল, আজি তেহেঁতি ভালকৈ ষ্টান দেখাব নোৱাৰিলে মানে বিকুহঁতে, আৰু তাৰ ষ্টান কৰা ৰাজদীপ নামৰ ল'ৰা এজন অহা কথা আছিলে। তো সিও নাহিলে। তাৰপৰা মানে আজি বতৰটো যে বৰষুণ দি দিলে, তো ৰাস্তাটো মানে শ্লিপি হৈ গ'ল, পূৰা তিতি আছিলে ন, ভিজি আছে পূৰা। তো ভালকৈ মানে ষ্টান কৰিবলৈ ইমান এটা মানে অকণমান ৰিক্স ল'বলগীয়া হ'ল ন। তো ৰিক্সটো ল'ব বেয়া পালে। তো বেলেগ এদিন আহিম, ভালকৈ ৰ'দ চ'দ যেতিয়া দিব, তো তেতিয়া ভালকৈ বনাম ভিডিঅ' চাবা, তেতিয়া ষ্টানটো ধুনীয়াকৈ দেখাম। এতিয়া মানে সৰু সুৰা এনেই আৰু নৰ্মেলকৈ দুটা দেখালেহি বিকুৱে। তাৰপাছত আৰু ড্ৰেগ ৰেচৰ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট এটা কৰি দিবা। তো মই কৈছিলোঁ যে RS-তকৈ আৰু ওপৰৰ ছেগমেণ্টৰ লগত মই ড্ৰেগ ৰেচ আৰু টপ এণ্ড বনাম। তো ড্ৰেগ ৰেচটো তাতে BS6 পাই গ'লোঁ ডিউকখন। তো বোলো বুককৈ বনাই লওঁ, তেনেকৈ বনালোঁ। তো 3টা আইটেম কৰি দিছোঁ, তোমালোকে চাবা। তাৰপৰা মই কৈছিলোঁ পাৱাৰটো বহুত বাঢ়ি গ'ল। তো কেনেকৈ একদম ফালি পেলালে পূৰা ডিউক 250 RS-এ। তো সেইটো আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিবা।
তাৰপৰা আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তো ইনষ্টাগ্ৰামত ফ'ল' এটা কৰি দিবা তো আকৌ এটা নতুন ভিডিঅ' লগ পাম তেতিয়ালৈকে বাই বাই